নমস্কাৰ, মই পূজাই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। মই আজি এটা মাংস ৰেচিপি লৈছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভাল পাব। মাংসখিনি প্ৰথমতে মই মেৰিনেট কৰি ল'ম। তাতে পিঁয়াজ এটা কাটি দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ, অলপ ৰং গুড়া অলপ দিছোঁ, জিৰা অলপ ওপৰত দিছোঁ, অলপ মিঠাতেল দি কিনে তাতে অলপ চিকেন মছলা দিছোঁ, দি কেনে ভালকৈ সানি ল'ম মাংসখিনি। মাংসখিনি মই এতিয়া 5 মিনিটমানৰ কাৰণে মেৰিনেট দিব থৈ দিম। কেৰাহীখন বহাই লৈ তাতে অলপ তেল দি জিৰা দিছোঁ, জিৰা দিছোঁ 2-4 মান। তাতে শুকান জ্বালা এটা দিছোঁ, কেঁচা জলকীয়া 2টা দিছোঁ খালি, পিঁয়াজ দিছোঁ 2টা, সেইখিনি অলপমান ভাজা হোৱাৰ পাছত বিলাহী এটা বিলাহী দিছোঁ এটা কাটি। বিলাহীখিনি অলপ গলি যোৱাৰ পাছত এতে মাংসখিনি দি দিছোঁ। সেইখিনি অলপ ভাজা হোৱাৰ পাছত অলপ ভালকৈ ভাজি ল'ম। ভাজা হোৱাৰ পাছত দিম পানী, প্ৰয়োজন অনুসাৰে ভালকৈ যাতে ভাজা যায় পানীখিনি দি সিমানখিনিয়ে পানী দিব আপোনালোকে। পানীখিনি দিয়াৰ পাছত 5 মিনিটমান ভালকৈ ভাজি ল'ম। ভাজা হোৱাৰ পাছত মাংসখিনি সিজিব লাগিব ভালকৈ আলু দি কিনে। মাংসখিনি ধুনীয়াকৈ দেখিছেনে আপোনালোকে? ধুনীয়াকৈ ভাজিছেনে নে আপোনালোকে চেক কৰি ল'ব। আলু একডোখৰ ভাঙি কিনে ভাজা গৈছেনে নাই। তাৰপাছত দিম এইবাৰ ফাইনেলি পানী দিম। যিহেতু বেছি জোল নকৰোঁ সেইকাৰণে পানী অলপ কমকৈ দিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি পানী দিব। এইখিনি আপোনালোকে সেইখিনি নিজে আন্দাজ জানিবই কিমানখিনি লাগে। উতল অহাৰ পাছত মাংসখিনি নমাই থৈ দিব। এয়া হৈ গ'ল আমাৰ ফাইনেল মাংস। কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে, খাবও বহুত টেষ্টি হৈছিলে। আপোনালোকে এবাৰ নিশ্চয় বনাই কিনে খাই চাব এইটো ৰেচিপি আৰু মোক ক'ব কেনেকুৱা হৈছে। কিন্তু ভাল লাগিলে